Hello everyone, welcome back to my YouTube channel. কি খবৰ সকলোৰে বলক তেতিয়া হলে আৰু এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰো। আজি ভাবিছো মই বহুত দিনৰ মূৰত এটা ডেইলি ব্লগ আপোনালোকৰ লগত শেয়াৰ কৰো। কিয়নো মই একেদিন এনেটো ঘৰত আছো সেই কাৰণে ভাবিলো এনেই আৰু ডেইলি ব্লগ এটাই বনাও। আৰু বলক তেতিয়া হলে আজি ভিডিওটো ষ্টাৰ্ট কৰো। তাৰ আগতে আপোনালোকে লাইক কৰিব, শেয়াৰ কৰিব ভিডিওটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমই নাপাহৰিব। যেটো আপোনালোকে সদায় পাহৰি যায় ভিডিওটো চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে, হয়নে নাই? मैं नहीं बताऊंगा। আৰু যি কি নহওক তেতিয়া হলে ভিডিওটো ষ্টাৰ্ট কৰো বলক। কিন্তু আজি মই এতিয়া অকমান জলদি উঠিলো বাৰু। এতিয়া উঠি মেলি মই গা পা ধুলো, ধোৱাৰ পাছত এতিয়া আমি যাম এঠাইলে বুলি। ক'ত যাম, কি কৰিম সকলোবিলাক দেখুৱাই থাকিম আৰু চাই থাকিব আপোনালোকে। এতিয়া গা চা ধুই আহি মই ধুনীয়াকৈ এতিয়া ওলাব লৈছোঁ, কাপোৰ চাপোৰ পিন্ধো, তাৰ পাছত আপোনালোকক লগ পাই আছোঁ ৰেডি হৈ মেলি। চাই থাকিব। হেল্ল' মা ওলাই ৰেডিয়ে হ'ল, মই ওলোৱাই নাই। আৰু আমাৰ এইফালে আমাৰ টিকলি আহি পালে ৰাতিপুৱাই পুৱাই। মোৰ ওলাব মন যোৱা নাই গাইছ, আনদিনা ইমান সোনকালে নুঠো যে, সেইকাৰণে আজি মানে সোনকালে উঠি পেলাই ৰাতিপুৱাৰ দৃশ্যটো দেখি মোৰ মানে একদম মন প্ৰফুল্ল হৈ গৈছে। মানে মোৰ ওলাব মন যোৱা নাই। মা ওলালে, এইফালে আমাৰ মা ৰেডি। মানে মা যে হেৰিত যাব, নিজৰ বায়েকৰ ঘৰত যাব যে, সেইকাৰণে খুব ফূৰ্তি, সেইকাৰণে জল্দি ওলাইছে একেবাৰে। দেউতা যাব খুজি আছিল ইমান দিনে, কিন্তু মায়ে নাই, যাব নিদিলে। বায়েকৰ ঘৰত যাব যে, সেইকাৰণে মা ওলাইছে। দেউতাকে যাবা দিছিলো। নাই গাইছ, মা যাব এতিয়া, সেইকাৰণে আপোনালোকে গম পালে মই ক'ত যাম বাৰু। যি কি নহওক, মানে মই জেঠিহঁতৰ ঘৰত যাম। আৰু কিয় যাম সেইটো আপোনালোকে, এটা স্পেচিয়েল কাৰণ আছে, সেইটো কিয় যাম আপোনালোকে গৈ পোৱাৰ পাছত গম পাব। এতিয়া মই ওলাও, ৰেডি হওঁ। এয়া আমি এতিয়া দেউতাক অকলে ঘৰত এৰি থৈ পেলাই যাম। ভালকৈ থাকিবা তুমি, ভাত পানী বনাই খাবা। কাৱৈ মাছকেইটা আছে নহয়, ধুনীয়াকৈ মোলৈও আঞ্জা বনাই থবা, মই খাবা, ভণ্টিকো দিবা। বাই বাই। আমি মানে দেউতাক এৰি থৈ যাম। আমি পাই গ'লো জেঠিহঁতৰ ঘৰ। এয়া আমাৰ টিকলু হেল্ল'। বাহিৰত আমাৰ মানুহখিনি যিমান আছে চবকে দিম। এই নলকা হৈছে, পিছত বুট মুখ উখল মাখল পৰিৱেশ, কি ক'বা তুমি? মই একো নকোৱা। সৰু ল'ৰা বিয়া দিবা, একো ফিলিংছটো কেনেকুৱা মানে? একো নাই। ভাল আছে। ইফালে বায়েক আৰু এইফালে ভনীয়েক। কি ক'ব? মই খুব ফূৰ্তি লাগি আছে। মোৰ একেবাৰে সৰু নমলীয়া বোৱাৰী আহিব। ভৱিষ্যতৰ উজ্জ্বল লাগিছে। ভালকে অনুভৱটো কোৱা তোমাৰ। কেনেকুৱা অনুভৱ? ডাঙৰ ল'ৰা বিয়া দিলা, এতিয়া সৰু ল'ৰা বিয়া দিলা। নহয়, ডাঙৰ ল'ৰা বিয়া পাতিলো, এতিয়া সৰু ল'ৰাই বিয়া পাতিম। বহুত ফূৰ্তি লাগি আছে। আকৌ এটা বোৱাৰী পাবা। আকৌ এটা বোৱাৰী পাম, ছোৱালী পাম, ছোৱালী নাই ছোৱালী পাম। নাতি পাইছোৱেই। ইফালে আমাৰ বৌ। হাই। বৌ অনুভৱ, নতুন অনুভৱ। ইফালে বা, আজি মোৰ ভিডিঅ'ত প্ৰথম। আমি খোৱা লোৱাৰ পৰ্বত ব্যস্ত হৈ আছো। ইফালে আলহীৰ কাৰণে চব বস্তু যোগাৰ কৰা হৈছে, জলপান, মিঠাই, এইবিলাক আপোনালোকে চাই থাকিব। কি ক'বা? এতিয়া ভোক লাগি আছে। 4টা বজাত খাম, দিনৰ দিনটো ৰখি। আমি এতিয়া খোৱা পাতত কাঢ়ি আপোনাৰ আগত লৈ বহি আছোঁ। আমি এক্সাইটেড হাঁহৰ মাংস। মই নাখাওঁ নেকি? নাই খাম। মই নাখাওঁ চাগে, বেছিকৈ ভোক লাগি আছে মোৰ। মই দিনটো একো ভিডিঅ' বনোৱাই নাই, এতিয়াহে বনাই আছোঁ। কি বনাই লেকচাৰ, ইমানে বেছি লেকচাৰ মাৰিছোঁ। আমাৰ লেকচাৰত পেট ভৰ্তি হৈ গৈছে মানে। খাই লওঁ আমি। এইটো হ'ল নাতি, মোৰ নামটো মুখত নাই। ঋতিশা ডেকা। গতিকে মই সৰু বুলিয়ে ভাবোঁ। এতিয়া সভা ভংগ হৈ গ'ল। পেট ফুল মোৰ খাই উঠি এতিয়া ঘৰ যাম। আমাৰ সভা ভংগ হৈ গ'ল। মোৰ গেষ্টিক উঠিছে।
আমাৰ ৰাইজ যাব লাগে ওলাল বাই টিকলি এই আমাৰ ফেমিলি চবে দেখোন ভেবা লাগি চাই আছে বাই বাই দিলোঁ আমি যাওঁ আকৌ আহিম একে বিয়াত আহিম অঁ বাই বাই অন্তিম অৱস্থাত হ'লেও মই দাদাৰ লগত উপস্থিত হ'ল সি মোৰ ভিডিঅ'ত আজি দিনটো সময়ে পোৱা নাই এয়া আমাৰ হ'বলগীয়া দৰা এতিয়া বিয়াৰ প্ৰথমটো পৰ্ব কাৰ্যসূচী মানে আৰম্ভ হৈছে কেনেকুৱা অনুভৱ কেনেকুৱা ধুনীয়া ন বিয়া হ'লে গম পাব ল'ৰাৰ পৰা এতিয়া মানে বিয়া হ'ব সংসাৰ কৰিব গৈ আছা আৰু এইফালে আহা এইফালে আমাৰ জ্যেষ্ঠা কি ক'বা এইফালে মামা এইটো সুন্দৰ পৰ্ব এটা হ'ল মই বৰ আনন্দিত হৈছোঁ গোটেই আলহীখিনি আহি মোৰ চোতালত পদধূলি দিয়াৰ কাৰণে আজি অনুষ্ঠানত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত যাতে আহি থকা দিনবোৰ যাতে খুব সুন্দৰভাৱে যায় তাৰে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ককা যাওঁ এতিয়া আমি বাই বাই সেইখিনিত অলপমান হেল্ল' গাইজ মই আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই আছোঁ পথাৰত এয়া পথাৰ চাৰিওফালে মই কিয় আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া মা আৰু এইফালে দেউতা কিয় আহিছোঁ দেখুৱাই আছোঁ ৰ'ব এয়া আমাৰ আজি দিছে কি দিছে মা গুচি লৈছে গুচি ৰুইছা আজি আমাৰ এয়া প্ৰথম পথাৰত গুচি ৰোৱা অনুষ্ঠান আজিৰ পৰা খেতি কাম আৰম্ভ হ'ব আৰু ৰোৱা কাম আৰম্ভ হ'ব ইফালে প্ৰসাদ আৰু এইবিলাক চব দিছে আগবঢ়াইছে শৰাই আগবঢ়াইছে কলপুলি ৰুইছে এইফালে খুৰীয়ে ৰুই আছে আৰু এইফালে আমাৰ পথাৰখন ইমান ধুনীয়া পথাৰ আৰু মই এইফালে পথাৰত আহিলোঁ সেইকাৰণে ধুনীয়াকৈ দেউতাহঁতে শৰাই আগবঢ়াইছে এয়া আমাৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল দি দিলে প্ৰথমতে ধুনীয়াকৈ ৰুই দিলে আৰু দেউতাই আৰম্ভ কৰিলে তামোলীয়া তামোল ফালি দিব লাগে নেকি মা হয় নেকি কি গুজে তামোল দিব লাগে ৱাও মই আজিয়ে গম পালোঁ কিহৰ কাৰণে দে পৰম্পৰা নীতি নিয়ম অনুসৰি দিছে আৰু গাইজ এইবিলাক এখন হৈছে আমাৰ পথাৰ চ' আজিৰ পৰা আৰু ৰোৱা কাম আৰম্ভ হ'ব আমি ধুনীয়াকৈ আমাৰ যাতে পথাৰখন যাতে ধুনীয়াকৈ যাতে আমাৰ পথাৰখন যাতে ধুনীয়াকৈ লখিমীৰে ভৰপূৰ হয় তাৰে কামনা কৰিছোঁ সেয়া এতিয়া শৰাই আগবঢ়াইছে আৰু আপোনালোকে গাইজ আশীৰ্বাদ কৰিব আমাৰ যাতে একদম লখিমী ঘৰলৈ আহে হেল্ল' গাইজ আপোনালোকে ভাবিছে চাগে মই আকৌ ৰাতিপুৱাই পথাৰত কেনেকৈ গ'লোঁ মানে যোৱাকালি মই আহি পেলাই ভিডিঅ' নবনালোঁ সেইকাৰণে আকৌ ভাবিলোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু মই লৰালৰিকৈ উঠি পেলাই পথাৰলৈ গ'লোঁ যিহেতু দেখা পালে আমাৰ আজিৰ পৰা ৰোৱা ষ্টাৰ্ট কৰিছে সেইকাৰণে আৰু মোৰ একদম অৱস্থাটো বহুত বেছি বেয়া হৈ আছে শুই উঠিছোঁহে মাত্ৰ আৰু ভাবিছোঁ মানে বেছি দীঘল হ'ব ভিডিঅ'টো সেইকাৰণে ভাবিছোঁ এইখিনিতে খতম কৰোঁ